গুড ইভিনিং এভৰিৱান, কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে আৰু মই পিন্ধি লৈ আহিছোঁ মিনি ব্লগ এটা। আহকচোন চাওঁ মিনি ব্লগটো। তুমি ইউটিউবত মই চাই থাকোঁ নহয়। মিনু মাহী আহিছে দেই। কৰিছিলে বোলে এইবোৰ কৰেই কোনোবা। আজি আহিছোঁ বজাৰলৈ, মিনু মাহীক লৈ আহিছোঁ। মিনু মাহী আহিছে মোৰ তালৈ, এইজনী মিনু মাহী। আৰু বজাৰ গৈ আছোঁ, দেখুৱাই আছোঁ, কিবা এটা বস্তু ল'বলৈ আহিছোঁ, দেখুৱাই আছোঁ। আমাৰ কাষতে আছে মহিলা বজাৰ এখন, তালৈকে মিনু মাহীক লৈ গ'লোঁ। আৰু ইয়াত ইমান ধুনীয়া ধুনীয়া বস্তু পায়, কিন্তু আজি আকৌ মনে বিচৰা বস্তুটোৱে নাপালোঁ। লাষ্ট আহি পাই গ'লোহি। লাষ্ট ষ্টল নিবলৈ আহিছিলোঁ আৰু বহুত কেইখন দোকান ঘূৰি ঘূৰি লৈ পিনে আহি লৈ পিনে পাই গ'লোহি। এখন ল'লোঁ, লৈ পিনে এতিয়া গৈ আছোঁ। ওলাই আহি লৈ পিনে আকৌ এখন সোমালোঁ সেই দোকানত। ইয়াৰ পৰা মেহেন্দি ল'লোঁ, কাৰণ কইনাক মেহেন্দি লগাব লাগে। আৰু মেহেন্দি লগাই থকা সময়তে দেহামণিয়ে ইয়াত দুখনমান ফটো উঠাই থ'লে, তাকে আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ। আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আৰু ইয়াৰ কমপ্লিট লুকছ, মেহেন্দি লুকছ কেনেকুৱা লাগিলে জনাব। আজিলৈ বাই।